একচুৱেলি আমিও ভালকৈ গম নাপাওঁ এতিয়া সন্ধিয়া গম পাই পেলাই আহিছোঁ মোৰ মানে কণ্ঠলাল গাঁৱৰ হয় মোৰে বৰদেউতাৰ ছোৱালী লাগে ঘৰত কোনো মানুহ নাছিলে সৰু কণমানি ছোৱালীজনী গোটেই মানে পৰিয়াল মানুহ খেতিত গৈছিলে খেতিত যাওঁতে কোনো মানুহ নথকা অৱস্থাত চান্স পাই পেলাই এতিয়া মানে গাঁৱতে কোনোবা মিস্ত্ৰী কাম কৰে বুলি কৈছে মুছলমান মিয়া মানুহ হয় মিস্ত্ৰী কাম কৰে তেওঁ মানে কিবা দুষ্কৃতিকাৰী হিচাপতে মানে সৰু ছোৱালীজনীৰ পেণ্ট খুলি পেলাই বাৰান্দাত বহুৱাই লৈছিলে তেতিয়া মানে গাঁৱৰ ল'ৰা এজনে দেখা পাই পেলাই গাঁৱৰ মানুহে অলপমান মাৰধৰ কৰি পেলাই পুলিচক চম্জাই দিয়া হৈছে তাৰে কেছ এতিয়া ৰেজিষ্টাৰ কৰিবলৈ আহিলোঁ কেছ দিবলৈ আহিলোঁ গোটেই দিনটো ছোৱালীজনীক মেডিকেলো কৰা হ'ল বুলি ক'লে এতিয়া ছোৱালীজনীৰ মাকজনী ৰাতিপুৱাৰ পৰা যোৱাকালিৰ পৰা কান্দি অৱস্থা নাই কথা ক'ব পৰা অৱস্থাত নাই এতিয়া ছোৱালীজনী মাইনৰ হয় 3 বছৰ হৈছে একো কথা ক'বও নাজানে ছোৱালীজনী খেলি মেলি থাকোঁতে তেনে মানে গাঁৱত কোনো মানুহ নথকা অৱস্থাত সুযোগ পাই পেলাই তেনেকুৱা কৰিলে মানে কেছটো ৰেজিষ্টাৰ হ'ব FIR দিলোঁ এয়া জাষ্ট FIR দি পেলাই ওলাইছোঁ ৰেজিষ্টাৰ কৰিম বুলি ক'লে কেছটো ৰেজিষ্টাৰ হ'ব শ্ৰমিকজন মাঞ্জাৰে কৰবাৰ বুলি ক'লে নামটো মই গম নাপাওঁ কিন্তু এই আছে উইটনেছ আছে গাঁৱৰ ল'ৰাই উইটনেছে নাম চাম জানে কি বিচাৰিব চবেই গম পায় দেখোন ইমান সৰু কণমানি ছোৱালীজনীৰ লগত যদি কোনোবাই এনেকুৱা কুকৰ্ম কৰে যদি আপুনি বা আমি বা ৰাইজে সমাজে কি বিচাৰিব সেইটো চবেই গম পায় আমাক মানে সঠিক শাস্তি লাগে শাস্তি হ'ব লাগে মানে আজি যদি আমি এৰি দিম আকৌ মানে অন্য গাঁৱত বহুত গাঁৱত এনেকুৱা বাহিৰা মানুহ কাম কৰি থকা মানুহ আছে আজি যদি আমি এৰি দিওঁ আকৌ অন্য গাঁৱত কিবা এটা কাণ্ড হ'ব পাৰে সেইকাৰণে আমি এইটো ৰিপৰ্ট দিলোঁ সেইটোৱে আৰু বাকী ক'ব লগা একো নাই